গুড মৰ্ণিং এভৰিৱান। আজি একদম ভিডিঅ'টো বেলেগ ধৰণৰ দেখিছে নহয়। এইফালে গাড়ীত পূৰা পেকিং চলি আছে। আমি আজি ওলাইছোঁ পিকনিকলৈ, নতুন বছৰ বুলি সকলোৱে মিলিজুলি অকণমান ফুৰি অহাও হ'ব, পিকনিক বুলি এসাঁজ খোৱাও হ'ব বাহিৰত। ভাল লাগে আৰু ইহঁতকেইটা সৰু হৈ থকাৰ পৰা যোৱা হোৱাই নাই, প্ৰথম এবাৰ এনেকৈ ওলাইছোঁ। ক'ত যাওঁ আপোনালোকক ভিডিঅ'টো দেখাই থাকিম শেষলৈকে, চাই থাকিব ভিডিঅ'টো। আৰু যদি ভিডিঅ'বোৰ আমাৰ চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু এয়া দেখিছে নহয় আমাৰ বাইপাছৰ কিনাৰ মানে সেউজীয়াৰ যিটো পৰিৱেশ, ইমান ধুনীয়া, বৰ ভাল লাগিলে। আৰু এয়া জগন্নাথ মন্দিৰ আহিছে আপোনালোকে, বৰ ভাল লাগে। ইয়াতে বহুত ধুনীয়াকৈ মন্দিৰটো মানে আছে, ভাল লাগে। বহুত দূৰ দূৰৰ পৰাও আহে মানুহ। আৰু অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু মাজে মাজে, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, দেখুৱাই যাম আপোনালোকক। আৰু এইফালে আমাৰ দীপনেলৰ মহাশয়ে আমাক বুজাই আছে ট'ল গেটৰ বিষয়ে, যিহেতু আমি ওলাই অহা নহয়, নাজানোৱেই ক'ত কি আছে, কোনডোখৰ জেগাৰ নাম কি, আৰু বুজাই গৈ আছে আমাক। আমি শুনি গৈ আছোঁ আৰু গৈ থাকোঁতে ইহঁতকেইটাক গাড়ীৰ পৰা নমা অকণমান চেলো লাগে। আৰু এইফালে গোটেইকেইটা পেচাব কৰিব লাগিলে, মই অকণমান ভিডিঅ' কৰিলোঁ। আৰু গৈ থাকিব লাগিব, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এই বুঢ়ীজনী আছিলে নাই ইউটিউবৰ মালিক। এয়া ইউটিউবৰ মালিকৰ ভনীয়েক। আৰু এইফালে একদম আহি একেবাৰে মানে পিকনিকৰ যিটো আমি স্থানলৈ আহিছোঁ, সেই জেগা আহি পাই গ'লোহি। আৰু চাওকচোন কিমান গাড়ী, অসংখ্য মানুহ, আৰু ইমান ধুনীয়া লাগিছে পৰিৱেশটো, মানে দলংখনৰ সৈতে। আৰু আচলতে আমি বগীবিললৈ আহিছোঁ। বগীবিলৰ এয়া বালিচৰতে আমি পিকনিক খাম বুলি আহিছোঁ সকলোৱে। আৰু এয়া তাতে সকলোৱে আলোচনা কৰা হ'ল কোনডোখৰত খালে ভাল হ'ব কি, আৰু সেইখিনি জেগা আহি পালোহি। আৰু এনেকৈ সৌখন আমাৰ মাহঁতৰ গাড়ী, তাতে আমাৰ নীল উঠি আছে। নীল আৰু দেউতাক মাহঁতৰ লগত উঠিলে, আৰু মই ভণ্টিহঁতৰ লগত উঠিলোঁ। আৰু এইফালে আমাৰ দাদা বৌহঁত আহিছে এখন গাড়ীত। আৰু এয়া আমাৰ নীল, এয়া আপোনালোকক আহি পালোহি বুলি কৈছে। সকলোৱে নামি পেলাই এইয়া আমাৰ মাক চাওকচোন কেনেকৈ মূৰত লৈ আহিছে চচপেন। মই অকণমান ধেমালি কৰিলোঁ। আৰু এইখিনিতে আমি খাম বুলি ল'লোঁ জেগাটো, সকলোৱে হাতে বাটে লৈ বস্তু বাহানি, মানে একদম ধুনীয়াকৈ জেগাডোখৰ পাই গ'লোহি। আৰু এয়া বস্তু বাহানি ওলোৱা আৰম্ভ কৰি দিয়া হ'ল। বেছি আমি নদী কাষলৈ যোৱা নাই, কাৰণ আমাৰ পোৱালিকেইটা আপোনালোকে দেখিছেই, বেছি নদী কাষত খালে দিগদাৰ হ'ব। সিহঁতেতো সেইবিলাক একো বুজি পোৱা হোৱা নাই এতিয়া। আৰু এইফালে আমাৰ নীলে কমলা খাবলৈ আৰম্ভ কৰিয়ে দিলে। পিকনিক খাব আহিলোঁ, জোতা পালে। আৰু এইফালে মায়ে একদম চাহৰ যোগাৰ কৰি আছে। কণী বইল কৰিছে। আমাৰ নীলে কণী খালেই, কণী বইল, জেলি এনেকৈ প্ৰথমে খাই লোৱা হ'ল। আৰু এইফালে আমাৰ দাদা মাংস একদম খৰিকাত দিছে। এয়া খৰিকাত দি হৈ গ'ল, অকণমান ফটো উঠিলোঁ দেই। আৰু এইফালে আমাৰ টিকলু মিকলু মাইনাকেইটাই, ইহঁতেও নিজৰ কামত ব্যস্ত। কিমান যে ফূৰ্তি হেঁপাহ
আজি মানে একদম বালিত যে খেলিবলৈ পাইছে এনেকৈ বহুত বেছিয়ে ইহঁতে আজি ফূৰ্তি একদম ধুনীয়াকৈ এটা বালিৰ ঘৰ সাজিছে গোটেইকেইটাই মিলি আমাৰ নীল নাই নীলে অলপ বেলেগত খেলি আছে ক'ৰবাত এনায়েকৰ লগত তাৰ আকৌ বেছি এনায়েকৰ লগতহে আৰু এইফালে পিকনিকৰ মেইন হৈছে খানা নহয় জানো আৰু এইফালে আমি সকলোৱে ধুনীয়াকৈ বহি ল'লোঁ খানা খাই লওঁ আৰু মই বহি ল'লোঁ আৰু খানা খাই লওঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষৰলৈকে এয়া এতিয়া খাই বৈ আমি আজৰি ঘৰলৈ উভতিব হ'ল আৰু এয়া সন্ধ্যা সময় পৰিৱেশ ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো বহুত বেছি ভাল লাগিছে এয়া আৰু এইফালে পিকনিক যেতিয়া অলপ গান বাজনা হ'বই আমি সকলোৱে এপাক নাচিলোঁ সেয়া আচলতে ভিডিঅ' কৰা নহ'ল বাৰু যাবলৈ ওলালোঁ এইফালে আমাৰ দেউতা নাতিহঁতৰ লগত খেলাত ব্যস্ত টেকেলি ভঙা খেলৰ মানে ট্ৰেইনিং দিছে বুলি ক'ব লাগিব পুৰা ফূৰ্তি একদম নাতিহঁতৰ লগত আমাৰ এই টিকলুকেইটা যে একদম ঠাৰ বুলি ক'লে সঁচাকৈ কিবা এটা বহুত বেছি হেঁপাহ কৰে সিহঁতৰ চিঞৰতকৈ বাৰু মোৰ চিঞৰটো বেছি হ'ল সিহঁতকেইটাই বহুত বেছি ভাল পায় ঠাৰ বুলি ক'লে নাজানো আৰু আমি সকলোৱে খাই বৈ আজৰি আৰু এয়া ভাল পায় খালোঁ খোৱা বোৱা কৰিলোঁ সকলোখিনি আকৌ চফা কৰি মেলি থৈ আহিলোঁ কাৰণ পৰিৱেশটো সকলোৱে চফা কৰি ৰাখিব লাগিব কাৰণে আৰু তাতে আমাৰ ওচৰত যিমানকেইটা পাৰ্টিয়ে মানে পিকনিক খাইছিলে সকলোৱে বৰ ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ গৈছে ভাল লাগিলে আৰু যিসকলে ভিডিঅ'টো চাইছে যাম বুলি এতিয়াও পিকনিক ভাবিছে তেওঁলোকেও যেন এনেকৈ ধুনীয়াকৈ আকৌ পৰিষ্কাৰ কৰি থৈ আহে পৰিৱেশটো যেন ধুনীয়া হৈ থাকে সদায় তাকে কামনা কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকে আমাৰ কেনেকুৱা পালে জনাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই